হাই টিনা, গুড মৰ্ণিং। তুমি কেতিয়া আহিলা নো? মোৰ যে আজি অকণমান দেৰি হৈ গ'ল। তুমি মোৰ কাৰণে ৰৈ আছিলা নেকি? মই আকৌ তোমাক ফোনটো কৰিবলৈ নহ'ল, মানে ইমানেই দেৰি হৈ গৈছে দে। তোমাক ফোন কৰিম বুলি ভাবিছিলোঁ, সেইটোও পাহৰি থাকিলোঁ। তুমি কেতিয়াবা আহিলা চাগে ন? অঁ, গুড মৰ্ণিং। অঁ, অকণমান দেৰি হ'ল। তোমাৰ কাৰণে মই ৰৈ আছিলোঁ বাৰু। পিছত দেখিলোঁ যে দেৰি হৈছে, সেইকাৰণে গুচি আহিলোঁ। কাৰণ বেছি দেৰি ৰৈ থাকিলে আকৌ মোৰো ক্লাছ মিছ হৈ যাব বুলি ভাবিলোঁ। তোমাৰনো কিয় দেৰি হ'ল আজি? নে ৰাতিপুৱা দেৰিকৈ উঠিলা? আৰু ৰ'বাচোন ৰ'বা, এইটো তোমাৰ নতুন ড্ৰেছ হয় নেকি? ইমান ধুনীয়া লাগিছে। কেতিয়া লগানো? অ' আচ্ছা, চৰি দেই টিনা, বেয়া নাপাবা, মই তোমাক ফোন কৰিব নোৱাৰিলোঁ যে। এনেই তুমি ৰৈ থকা হ'ল। অঁ, এইটো নতুন ড্ৰেছ হয়। কালিয়ে পাপাই মোৰ কাৰণে লৈ আহিছে। মানে পাপা শ্বপিং কৰিবলৈ গৈছিলে, তেতিয়া বোলে ড্ৰেছটো দেখিলে যে পাপাৰ ভাল লাগি গ'ল। সেইকাৰণে লৈ আহিলে মোৰ কাৰণে। আৰু ময়ো আজি পিন্ধি আহিলোঁ। ভাল লাগিছেনে? অঁ, ভাল লাগিছে আকৌ, সেইকাৰণেতো কৈছোঁ। ইমান ধুনীয়া ডিজাইনটো, কালাৰবোৰো ইমান ধুনীয়া লাগিছে। তোমাৰ পাপাই ভাল আছে পাই। তুমি আনিব নক'লেও তোমাৰ পাপাই নিজেই তোমাৰ কাৰণে ইমান ধুনীয়া ধুনীয়া ড্ৰেছ লৈ আহে। মোৰ ওচৰততো তোমাৰ নিচিনা ধুনীয়া ধুনীয়া ড্ৰেছে নাই। দুটামানহে ড্ৰেছ আছে, যিকেইটা সদায় মই কলেজলৈ পিন্ধি আহিব লগা হয়। সদায় একেবোৰ পিন্ধি পিন্ধি মোৰো আমনি লাগে। মোৰ যে কেতিয়াবা বহুত বেয়া লাগে তোমাক দেখিলে মানে। তোমাৰ ওচৰত ইমান ড্ৰেছ আছে, সদায় বেলেগ বেলেগ পিন্ধি আহা, আৰু মই সদায় একেকেইটাকে পিন্ধিব লাগে। মোকতো তোমাৰ পাপাৰ নিচিনাকৈ মোৰ পাপাই আনিও নিদিয়ে ড্ৰেছবোৰ। অঁ, হয় নেকি টিনা? মইতো পাপাক কেতিয়াও একো আনি দিবলৈ নকওঁ। মানে নোকোৱাও নহয়, মইতো ক'লে মানে আনি দিবই, ননাকে নাথাকে। যি লাগে কওঁ সেইটোকে আনি দিয়ে। আৰু নোকোৱাকৈও বহুত বস্তু আনি দিয়ে মোৰ কাৰণে। আৰু যেতিয়া শ্বপিং কৰিবলৈ যায়, মোৰ কাৰণে কিবা নে কিবা এটা লৈ আহেই। কালি এতিয়া গ'ল, এই ড্ৰেছটোকে আনি দিলে। আৰু অকল এইটোৱে নহয় ন, আৰু বহুত কিবা কিবি আনি দিলে কালি। মই তোমাক দেখাম দেই পিছত, তুমি আমাৰ ঘৰলৈ গ'লে মানে। অঁ, ঠিক আছে, হ'ব বাৰু। কিনো কৰিম এতিয়া, মোৰ ওচৰত তোমাৰ নিচিনা নাই। বাৰু হ'ব দিয়া, ব'লা আমি ক্লাছ কৰিবলৈ যাওঁ। নহ'লে ছাৰ আহি সোমালে মানে পিছত আমাক সোমাবলৈকে নিদিব। যাওঁ ব'লা। অ' মা, কি কৰিছানো তুমি? হেৰি মা, শুনা আকৌ, মোৰ যে চেণ্ডেলযোৰ বেয়া হৈ গৈছে নহয়। কালাৰটো অকণমান গ'ল, মানে ক'ৰবাত লাগিলে নে কি জানো। এই যে পাপাই সেইদিনা আনি দিছিলে, বেয়া হৈ গ'ল। এতিয়া মই সেইযোৰ কিন্তু নিপিন্ধো দেই। সেইযোৰ পিন্ধি গ'লে আকৌ মই লাজেই পাব লাগিব। মানুহে হাঁহিবই, কালাৰ যোৱা চেণ্ডেল পিন্ধি আছে বুলি। সেইকাৰণে মোক বেলেগ এযোৰ আনি দিবা না মা। সেইযোৰ মই পিন্ধি নাযাওঁ, আৰু বাকী কেইযোৰ পিন্ধি যাবলৈ মনেই নাযায়। মোক নতুন এযোৰ আনি দিবা। অঁ, তুমি? নাই, মই এই ৰুমটোকে ঠিক কৰি আছিলোঁ, লেতেৰা হৈ আছিলে যে। পিছে তোমাৰ চেণ্ডেলযোৰনো কি হ'ল? আৰু ক'তনো লাগিলে? যদি অকণমান কালাৰ গৈছে তেতিয়াহ'লে সেইযোৰ পিন্ধিব পাৰিবা নহয়। সেইদিনা আনিছাহে, আকৌ এতিয়া বেলেগ এযোৰ লাগেই নে তোমাক? তোমাৰ পাপাই শুনিলে খঙেই কৰিব। মা, তুমি কি যে কথা কোৱা? পাপাইনো কিয় খং কৰিব? পাপাই এনেও মোক ইমান বস্তুবোৰ আনি দি থাকে। এতিয়া কালাৰ গৈছে কাৰণেহে মই নতুন চেণ্ডেল আনি দিব কৈছোঁ কিবা। তুমি আকৌ তেনেকৈ কৈছা। আৰু মই সেইযোৰ চেণ্ডেল কেনেকৈ পিন্ধি যাম? মানে লগৰবোৰে দেখিলে নাহাঁহিব নেকি? কিছুমানেতো কৈয়ে দিব, তোমাৰ চেণ্ডেলযোৰ কালাৰ গ'ল, তেনেকৈ পিন্ধি আহিছে যে বুলি। নাই নাই, মই যে সেইযোৰ পিন্ধি যাব নোৱাৰোঁ দেই। ভাল হ'লে বেলেগ কথা আছিল। নতুন কিনিছিলোঁ হয়, কিন্তু এতিয়া বেয়া হৈ গৈছে যেনেকৈ মই সেইযোৰ নিপিন্ধোঁ। মোক নতুন চেণ্ডেল লাগিবই। তুমি আনি দিবা মোক সোনকালে, নহ'লে মই কলেজলৈ নাযাওঁ। এইটো আকৌ কেনেকুৱা কথা বেষ্ট্ৰী? তোমাক মই ভালৰ কাৰণেহে কৈছোঁ। চেণ্ডেলযোৰ অকণমান কালাৰ গৈছে, তাতনো কি হ'ল? কোনো নাহাঁহে। বাৰু হ'ব দিয়া, এতিয়া আকৌ তুমি কলেজ নাযাওঁ বুলি জিদ ধৰিছা নহয়। হ'ব, মই তোমাক আনি দিম। নহ'লে তুমি এটা কাম কৰা, তোমাৰ পাপা কাইলৈ মানে শ্বপিং কৰিবলৈ যাব নেকি কৈ আছিলে। গতিকে তোমাৰ পাপাক কৈ দিয়াগে, যদি যায় তেতিয়া তোমাৰ পাপাই লৈ আহিব পাৰিব। মই তেতিয়া নগ'লে হ'ব। যোৱা। অ' বৃষ্টি, কি হ'ল? তুমি আজি কলেজ যোৱা নাই নেকি? নে আজি সোনকালে আহিলা? আনকালে আকৌ ঘৰত দেখিয়ে নাপাওঁ নহয়, ইমান দেৰি হয়। আজি চাগে ক্লাছ সোনকালে শেষ হ'ল ন? অঁ পাপা, আজি ক্লাছ সোনকালে শেষ হ'ল। আৰু লাষ্টৰ এটা ক্লাছ নহ'ল, সেইকাৰণে সোনকালে ঘৰলৈ আহিলোঁ আকৌ। এবচেণ্টনো কিয় কৰিম মিছামিছিকৈ? এবচেণ্ট কৰিলে মোৰ নিজৰে লছ হ'ব। সেইকাৰণে মই এবচেণ্ট নকৰোঁ নহয়। গা বেয়া হ'লে বেলেগ কথা আৰু। অঁ পাপা শুনা আকৌ, তোমাক মই কথা এটাৰ কাৰণেহে মানে সুধিবলৈ আহিছিলোঁ। মায়ে কৈছে তুমি কাইলৈ মানে বোলে শ্বপিং কৰিবলৈ যাবা। সঁচাকৈ যাবা নেকি? মানে যদি যোৱা, মোৰ যে বস্তু এটা আনিবলৈ আছে। তুমি আনি দিবা না পাপা, বেয়া হৈ গ'ল মোৰ। অ' আচল কথা সেইটো তাৰমানে। সেইকাৰণে আজি মোৰ বেটীয়ে কলেজৰ পৰা অহাৰ লগে লগে মোৰ ওচৰলৈ আহিছে। বাৰু হ'ব দিয়া, কি লাগে তোমাক কোৱা? মই কাইলৈ যোৱাটো যাম বাৰু, মানে কাম এটা আছে, সেইকাৰণে যাবই লাগিব। কোৱাচোন তোমাক কি লাগেনো? হ'ব আৰু পাপা, তুমিতো এনেকৈ কৈছা যেন মই আনকালে তোমাৰ লগত কথা পাতিবলৈ তোমাৰ ওচৰলৈ নাহোঁহে। আৰু মইতো এনেও মাকহে কথাটো কৈছিলোঁ। মাক কৈছিলোঁ মানে মোৰ কাৰণে চেণ্ডেল এযোৰ আনি দিবলৈ। তুমি যে মোক এযোৰ চেণ্ডেল আনি দিছিলা, চেণ্ডেলযোৰ বেয়া হৈ থাকিলে।
মানে ক'ৰবাত লাগিলে নে কি জানো কালাৰটো অকণমান গুচি গ'ল আৰু সেইযোৰ বেয়া হৈ থাকিলে। এতিয়া দেখিবলৈ ইমান বেয়া লাগিছে। মইনো কালাৰযোৰ চেণ্ডেলযোৰ কেনেকৈ কলেজলৈ পিন্ধি যাওঁ? লগৰবোৰে দেখিলে হাঁহিব। সেইকাৰণে সেইযোৰ নিপিন্ধো মই। মোক নতুন চেণ্ডেল এযোৰ আনি দিব লাগে। মাক কৈছিলোঁ, মায়ে ক'লে তুমি বোলে কাইলৈ মানে শ্বপিং কৰিবলৈ যাবা, সেইকাৰণে তোমাকে কৈ দিব ক'লে। পাপা প্লিজ মোক আনি দিবা দেই, মই কিন্তু নহ'লে কলেজলৈ নাযাওঁ আকৌ পুৰণা চেণ্ডেল পিন্ধি। অ' ৱাও বেষ্টি, আজি তোমাৰ ভৰিত একেবাৰে নতুন চেণ্ডেল দেখিছোঁ যে। ইমান ধুনীয়া লাগিছে, ডিজাইনটো বৰ ধুনীয়া দেই। কোনে আনি দিলে পিছে? তোমাৰে ভাল পায়, তুমি সদায় সদায় নতুন ড্ৰেছ নতুন চেণ্ডেল পিন্ধি আহিব পাৰা। মোৰ কিন্তু নাই নহয়, মই সদায় সদায় একেযোৰ ড্ৰেছ একেযোৰ চেণ্ডেলকে পিন্ধি আহিব লাগে। বেয়াই লাগে। তোমাৰ সঁচাকৈ বহুত ভাল দেই, তোমাক ইমান মৰম কৰে চবেই। থেংক ইউ টিনা। আৰু এই চেণ্ডেলযোৰ মোক পাপাই আনি দিছে। পাপাই মোক সদায় আনি দিয়ে নহয়। মানে পাপাকে কওঁ কাৰণ পাপাই চিলেক্ট কৰিবলৈ জানে মোৰ কেনেকুৱা পচন্দ হ'ব আৰু নহ'ব, ভালকৈয়ে জানে। আৰু মোৰ পাপাই যে মোক সঁচাকৈ বহুত বেছি মৰম কৰে। যেতিয়াই যি লাগে বুলি কওঁ আনি দিবই, মানে ননাৰ কোনো কথাই নাই। কালি মানে পৰহি দিনা মই পাপাক কৈছিলোঁ আকৌ চেণ্ডেলযোৰ আনি দিবলৈ। আগৰ যিযোৰ আছিলে সেইযোৰ অকণমান কালাৰটো গ'ল, আৰু কালাৰযোৰ চেণ্ডেলযোৰনো মই কেনেকৈ পিন্ধি আহোঁ, লাজি পাব লাগিব। সেইকাৰণে নতুন এযোৰ আনি দিব কৈছিলোঁ, তাকে কালি আনি দিলে আৰু আজি পিন্ধি আহিছোঁ। পিছে টিনা, তোমাৰ পাপাই তোমাক আনি নিদিয়ে নেকি? নাই অ' বৃষ্টি, মোৰ পাপাই তোমাৰ পাপাৰ নিচিনাকৈ যেতিয়াই যি লাগে বুলি কওঁ আনি দিব নোৱাৰে। কাৰণ বৃষ্টি, আমাৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া। তোমাৰ পাপাইতো চাকৰিও কৰে, আমাৰ পাপাই দিন হাজিৰাহে কৰে। আৰু তোমালোকৰ টকাৰ একো অভাৱ নাই, যেতিয়াই যি মন যায় খাব পাৰা, পিন্ধিব পাৰা, ফুৰিব পাৰা। আমাৰ আকৌ তেনেকুৱা নহয় ন। কিনো কৰিম এতিয়া? হয় নেকি টিনা? বাৰু হ'ব দিয়া টিনা, দুখ নকৰিবা। ব'লা এতিয়া আমি ঘৰলৈ যাওঁ, দেৰি হৈছে। টিনা, তুমি ঘৰ পালাহি, যোৱা দেই। আৰু কাইলৈ কলেজলৈ আহিবা নহয়। মই কাইলৈ তোমাৰ লগতে যাম নেকি? ৰৈ দিবা দেই মোৰ কাৰণে, গুচি নাযাবা আকৌ। মই ৰাতিপুৱা তোমাক ফোন কৰিম বাৰু। অঁ ঠিক আছে হ'ব বৃষ্টি, মই যাওঁ। তুমি যোৱা দেই, ঘৰ গৈ পাই মোক ফোন এটা কৰি দিবা। আৰু কাইলৈ কলেজলৈ যাম, ছাৰে নোটছ দিম বুলি কোৱা নাই জানো, গতিকে যাবই লাগিব। হ'ব দিয়া, তুমি ৰাতিপুৱা ফোন কৰিবা, মই তোমাৰ কাৰণে ইয়াতে ৰৈ থাকিম। খালি সোনকালে আহিবা, বেছি দেৰি নকৰিবা, নহ'লে ক্লাছটো নাপামেই কৰিবলৈ। যাওঁ দেই, বাই। মা, আমি সঁচাকৈ বৰ দুখীয়া হয় ন। তোমালোকে মোক সময়ত কিবা এটা বস্তু লাগে বুলি ক'লেও আনি দিব নোৱাৰা। সদায় একেযোৰ ড্ৰেছকে পিন্ধি পিন্ধি কলেজলৈ যাব লাগে। বাকীবোৰে সদায় বেলেগ বেলেগ ড্ৰেছ পিন্ধি আহে, আৰু মোৰ চেণ্ডেলযোৰ পিন্ধি পিন্ধি একেবাৰে ছিঙি ছিঙি অৱস্থা। কিন্তু এতিয়ালৈকে তোমালোকে মোক চেণ্ডেল এযোৰো আনি দিব পৰা নাই। ইফালে মোৰ লগৰ বৃষ্টি, তাই আকৌ ভাল হৈ থকা বস্তুটো পেলাই পিনে আকৌ নতুন বস্তু লয়। মোৰ কেতিয়াবা বেয়াই লাগে। টিনা, তোমাৰ আজি কি হ'লনো? তুমি কলেজৰ পৰা আহিয়ে হঠাৎ আজি এইবোৰ কথা কৈছা যে? কিয়, কলেজত তোমাক কোনোবাই কিবা ক'লে নেকি? সেইখিনি কথা শুনি পিনে তুমি আজি এনেকৈ কৈছাহি যে? কি হ'লনো কোৱাচোন? মা, কোনেনো মোক কি ক'ব? কোনো একো কোৱা নাই। কিন্তু কোনো একো নক'লেও মই কথাবোৰ ভাবিবলৈ বাধ্য হৈছোঁ। আমি সঁচাকৈ বৰ দুৰ্ভগীয়া। আজি যদি বেষ্টিৰ দেউতাকৰ নিচিনাকৈ মোৰো পাপাই যদি এটা চাকৰি কৰিল হয়, তেতিয়াতো বেষ্টিৰ নিচিনাকৈ ময়ো ভোগালীকৈ বস্তুবোৰ পালোঁ হয়। তাইৰ নিচিনা নতুন নতুন ড্ৰেছ, চেণ্ডেল গোটেইবোৰ ল'ব পাৰিলোঁ হয়। কিন্তু আজি চোৱাচোন, আমাৰ অৱস্থা ইমানেই বেয়া, ইমানেই দুখীয়া আমি, যে মোৰ চেণ্ডেলযোৰ ছিঙি ছিঙি অৱস্থা হৈ থকাৰ পিছতো নতুন চেণ্ডেল এযোৰ ল'ব পৰা নাই। মাজনী, তুমি তেনেকৈনো কিয় কৈছা? পৃথিৱীত ধনী দুখীয়া ভাল বেয়া সকলো ধৰণৰে মানুহ থাকে। আৰু তোমাক এতিয়া আমি লঘোণেতো ৰখা নাই, সময়মতে খাবলৈতো পাইছা। তোমাৰ প্ৰয়োজনীয় বস্তুকেইটা দিবলৈ নোৱাৰিছোঁ সময়ত, কিন্তু দুদিন পলমকৈ হ'লেওতো তোমাক সেইকেইটা আনি দিয়া হয়। তুমি তেনেকৈ কিয় কৈছা? মাজনী, তোমাৰ মাৰে ঠিকেই কৈছে। আজি তোমাৰ অভাৱ হৈছে, কিন্তু হয়তো কাইলৈ তোমাৰ অভাৱ নহ'বও পাৰে। গতিকে তুমি তাকে লৈ মন বেয়া কৰি নাথাকিবা, তুমি অকল পঢ়াত মন দিয়া। টিনা, চোৱা, তুমি এতিয়া মনৰ পৰা এই দুখবোৰ আঁতৰাই দিয়া, আৰু মনত ভাল ভাৱ ভাল চিন্তা লৈ পঢ়াত মন দিয়া। ভালকৈ পঢ়া শুনা কৰিলে তুমি নিশ্চয় কিবা এটা কৰিব পাৰিবা। এনেকৈ দুখ কৰি থাকিলে নহ'ব নহয়। গতিকে তুমি সেইবোৰ চিন্তাই নকৰিবা, আৰু সদায় মনত ৰাখিবা, কষ্টৰ ফল সদায় মিঠা হয়। তুমি যদি এতিয়া কষ্ট কৰি পঢ়া শুনা কৰা, তেতিয়া নিশ্চয় তুমি এদিন ভাল কিবা এটা কৰিব পাৰিবা। মা পাপা, তোমালোকে সঁচাকৈ কথাবোৰ ঠিকেই কৈছা। তোমালোকৰ কথাবোৰে মোক বৰ সাহস দিয়ে। হ'ব দিয়া, মই বাৰু দুখ কৰি নাথাকোঁ। এতিয়াৰ পৰা ভালকৈ পঢ়িবলৈ চাম, আৰু ডাঙৰ হৈ কিবা এটা কৰিবলৈ চাম। ঠিক আছে হ'ব মাজনী, এতিয়া তুমি সোনকালে যোৱা, ভৰি হাতকেইটা ধুই আহা। মই ভাত বাঢ়ি দিওঁ, খাই লৈ অকণমান শুই ল'বা। মা, আজি আমাৰ ৰিজাল্ট দিব জানা? মোৰ যে বহুত ভয় লাগিছে, কেনেকুৱা বা হ'ব।
এক্সাম দিয়াটোতো ভালকৈ দিছোঁ, কিন্তু এতিয়া হ'লেও বহুত ভয় লাগি আছে। কিয়নো বৃষ্টি, তুমি যদি ভালকৈ পঢ়ি শুনি ভালকৈ পৰীক্ষা দিছা তেতিয়াহ'লে নিশ্চয় ভাল হ'ব। তাতনো ভয় কৰিবলৈ কি আছে? চিন্তা নকৰিবা, ভালেই হ'ব তোমাৰ এক্সাম। বৃষ্টি, কি হ'ল? আজি তোমাৰ ৰিজাল্ট নিদিব জানো? তুমি এতিয়ালৈকে যোৱা নাই যে কলেজলৈ? যোৱা আকৌ সোনকালে। অঁ পাপা, যাম যাম। সেই তাকে মাক কৈ আছিলোঁ আকৌ। পিছে পাপা, তুমি আজি মোৰ লগত যাবানে নোযোৱা? নাই মাজনী, মই আজি তোমাৰ লগত যাব নোৱাৰিম। মোৰ অলপ জৰুৰী কাম আছে, সেইকাৰণে। নহ'লে মই গ'লো হয়। তুমি এটা কাম কৰিবা, তোমাৰ মাকে আজি তোমাৰ লগত লৈ যোৱা। মাতো আজি ঘৰতে আছে, গতিকে তোমাৰ লগত গৈ দিব পাৰিব নহয়। অঁ হয় নেকি পাপা? বাৰু হ'ব দিয়া, তোমাৰ কাম আছে যেতিয়া নালাগে বাৰু, মই মাৰ লগতে গুচি যাম। হ'ব পাপা, এতিয়া আমি ওলাই যাওঁ, নহ'লে দেৰিয়ে হ'ব। আকৌ টিনাও ৰৈ থাকিব নহয় মোৰ কাৰণে। ৰাস্তাত লগ পালে মানে মই টিনাৰ লগতে গুচি যাম, তেতিয়া মা গুচি আহিলেই হ'ব, নগ'লে হৈ যাব। মা, আজি মোৰ ৰিজাল্ট দিব। মোৰ অকলে যাবলৈ যে আজি একেবাৰে মন যোৱা নাই, তাতে ভয়ো লাগি আছে। তুমি মোৰ লগত যাবা নেকি মা? তুমি গ'লে ভাল লাগিল হয়। অঁ হয় নেকি টিনা? আজি তোমাৰ ৰিজাল্ট দিব নেকি? বাৰু, তোমাৰ ৰিজাল্ট ভালেই হ'ব, ভয় কৰিব নালাগে। মই লগত যাবলৈ যাওঁ জানো? তোমাৰ লগৰজনী আহিব নহয়, তাইৰ লগতে গুচি যোৱা নহ'লে। অঁ তুমি বৃষ্টিৰ কথা কৈছা, তাই আহিব। তাইও আজি মাকৰ লগত আহিব বোলে। ৰিজাল্ট দিব যে বৰ ভয় খাই আছে, সেইকাৰণে অকলে নাহোঁ বুলি ক'লে। তুমি ব'লা না মোৰ লগত, একো নহয় ন, আজি কাৰণেহে লগ ধৰিছোঁ। অঁ হয় নেকি? বাৰু হ'ব তেতিয়াহ'লে, ব'লা যাওঁ। হাই টিনা, আহি পালাহি। অঁ তুমিও মাৰ লগতে আহিছা ন? ভালেই, ময়ো মাৰ লগতে আহিছোঁ। পিছে তোমালোক খোজেৰে আহিলা যে? মই আহি থাকোঁতে তোমালোকক দেখিছিলোঁ। গাড়ীখন ৰখাওঁ বুলি ভাবিছিলোঁ, কিন্তু আকৌ দেৰি হ'ব বুলি গুচি আহিলোঁ, ইয়াতে ৰৈ থাকিলোঁ। অঁ হয় নেকি বৃষ্টি? নহয় মানে এইডোখৰতো বেছি দূৰ নহয় ন আমাৰ ঘৰৰ পৰা, সেইকাৰণে খোজেৰে আহিলোঁ। আকৌ অটত আহিলে মানে পইচাখন এনেহে খৰচ হ'ব, সেইটো কাৰণে। ব'লা যাওঁ, ৰিজাল্টটো চাই আহোঁগৈ আকৌ। অ' আচ্ছা, সেইকাৰণে অহা নাই। মই তাকে ভাবিছোঁ তোমালোকে খোজেৰেনো কি কাৰণে আহি আছা। পিছে মোক তুমি কৈ দিয়া হ'লে মই তেতিয়া তোমাৰ আনিবলৈ তোমালোকৰ ঘৰলৈ গুচি গ'লোঁ হয়। বাৰু হ'ব দিয়া, এতিয়াতো কলেজে পালোহি। মোৰ যে আজি বিৰাট ভয় লাগি আছে, কি যে হ'ব ৰিজাল্ট। ব'লা সোনকালে চাই লওঁগে, বেয়া হ'বনে ভাল হ'ব নাজানো আৰু। অঁ তাকে, মোৰো ভয় লাগি আছে। মাহঁত বাহিৰতে থাকক, আমি গৈ চাই আহোঁগে। ৱাও টিনা, তোমাৰ ৰিজাল্টচোন বহুত বেছিয়ে ভাল হৈছে। ফাৰ্ষ্ট ক্লাছ পাইছা, আৰু চবতকৈ হাইষ্ট মাৰ্কছ তোমাৰে হয়। কি বৃষ্টি, তুমি সঁচাকৈ কৈছানে? ৱাও, মোৰতো বিশ্বাসেই হোৱা নাই। ব'লা চাওঁ, ময়ো নিজে চাই লওঁ আকৌ। চাওঁচোন চাওঁ, ক'তনো নামটো? অঁ দেখিলোঁ। ৱাও, মোৰ যে বিশ্বাসেই হোৱা নাই পাই। মোৰ বহুত ভাল লাগিছে। মইতো ভবাই নাছিলোঁ ফাৰ্ষ্ট ক্লাছ পাম বুলি। আজি যে মোৰ ৰিজাল্টৰ কথা শুনি মা পাপাহঁতে বহুত সুখী হ'ব, খুব ভাল পাব। পিছে বৃষ্টি, তোমাৰ ৰিজাল্ট কি হ'ল কোৱা আকৌ? টিনা, মোৰ ৰিজাল্টৰ কথানো কি ক'ম, কোনোমতে টানি টুনি পাছ কৰিছোঁ। এক্সামটো দিওঁতে ভালেই হৈছিল, কিবা হ'ল। এতিয়া মোৰ ৰিজাল্টৰ কথা শুনিলে মায়ে দুখেই কৰিব, আৰু পাপাৰ পৰাতো গালিয়েই শুনিব লাগিব মই। অঁ হয় নেকি বৃষ্টি? হ'ব দিয়া, একো নাই, দুখ নকৰিবা। পাছ যে কৰিছা সেইটোৱে বহুত। বাৰু ব'লা এতিয়া আমি ঘৰলৈ যাওঁ। অঁ পাপা, সঁচাকৈ কৈছোঁ, আজিৰ দিনটোনো মই তোমাক মিছাকৈ ক'মনে? মোৰ ৰিজাল্ট সঁচাকৈ বহুত বেছি ভাল হৈছে। ফাৰ্ষ্ট ক্লাছ পাইছোঁ, আৰু চবতকৈ হায়েষ্ট মাৰ্কছ মোৰে হয়। অ' হয় নেকি? মই আজি বহুত সুখী হৈছোঁ, তুমি যে ৰিজাল্টটো ইমান ধুনীয়া ভাল কৰিছা। আজি তেতিয়াহ'লে মিঠাই খাব লাগিব, আৰু ভাত সাজো ভালকৈ খাব লাগিব। ৰ'বা, মই বজাৰলৈ যাওঁ, বজাৰলৈ গৈ মাংস আৰু মিঠাই লৈ আহোঁগৈ। অঁ ঠিক আছে, হ'ব পাপা, তুমি যোৱা, সোনকালে বজাৰলৈ গৈ মিঠাই আৰু মাংস লৈ আহা। মোৰ আজি বহুত ভাল লাগিছে। বৃষ্টি, তোমাক অথনিও সুধিলোঁ ৰিজাল্টটো কেনেকুৱা হ'ল, তুমি নক'লা যে। এতিয়া কোৱা আকৌ, তোমাৰ ৰিজাল্ট কেনেকুৱা হৈছে? মা, মোৰ ৰিজাল্টটো ইমান বেছি ভাল হোৱা নাই, কোনোমতে টানি টুনিহে পাছ কৰিছোঁ। কিন্তু মোৰ লগৰ টিনা যে, তাইৰ ৰিজাল্ট বহুত ভাল হৈছে, ফাৰ্ষ্ট ক্লাছ পাইছে, আৰু চবতকৈ হায়েষ্ট মাৰ্কছ তাইৰে হয়। বৃষ্টি, তোমাৰ ৰিজাল্ট ইমান বেয়া হ'লনে? তোমাক আজিলৈকে মই কোনো বস্তুৰ একো অভাৱ হ'বলৈ দিয়া নাই। যেতিয়াই যি বিচৰা সকলোখিনি আনি দিছিলোঁ, কিন্তু আজি তুমি মোক মনত দুখে দিলা। বৰ বেয়া পাইছোঁ দেই। বৃষ্টি, তোমাৰ লগৰ টিনাক দেখিছা নহয়? সিহঁতৰ ঘৰৰ অৱস্থাও ভাল নহয়, ইমান অভাৱৰ মাজতো ইমান ভাল ৰিজাল্ট কৰিছে। আৰু তোমাক প্ৰত্যেকটো বস্তুৱেই লাগি বুলি ক'লেই আনি দিছিলোঁ, কিন্তু তথাপিও তুমি ৰিজাল্টটো ভাল কৰিব নোৱাৰিলা। আচলতে তোমাক আমি ইমান ভোগালীকৈ বস্তুবোৰ দিবই নালাগিছিলে। তোমাক ইমান ভোগালীকৈ দিয়াৰ কাৰণে আজি তুমি তাৰ মূল্য বুজি নাপালা।